friends, welcome back to our YouTube channel Mohanto Creative Creations. So আপোনালোক সকলোকে আমাৰ ফালৰ পৰা দীপাৱলীৰ শুভেচ্ছা থাকিলে আৰু আজি আমি আপোনালোকক এটা জেগালৈ লৈ গৈ আছো সো ষ্টে কানেক্ট এটো অলপ সাৰপ্ৰাইজ হয় বহুতে চিনি পায়ো বহুতে চিনিও নাপায় মানে মই জেগাটোহে অলপহে কৈ দিম দে বেছি নহয় গহপুৰ হয় কম আৰু অলপ সাসপেন্সত থাকক আপোনালোককো দেখাম ঠিক আছে বাই বাই फ्रेंड्स আমি যাবলৈ ওলাইছো এতিয়া অলৰেডি ওলালো আৰু মা এয়া পাপা বা গৈছো আমি সবে গুটে হোল ফ্যামিলি এয়া মহাভৈৰৱ মন্দিৰ বাকিখিনি আপোনালোকক দেখাই আছো তেতিয়া লাগে বাই বাই এয়া বৰ্তমান আপোনাৰ মিছন চাৰিআলি পালো এইটো সাইডে তেজপুৰ যায় আপোনাৰ এইটো সাইডে মাৰি কি কয় এইটো মঙ্গলদৈ যায় এইফালে এতিয়া আপোনাৰ লখিমপুৰ এইফালে আপোনাৰ মঙ্গলদৈ এইফালে আপোনাৰ বিশ্বনাথ চাৰিআলি লখিমপুৰ গহপুৰ এয়া আপোনাৰ তেজপুৰ এয়াৰপোৰ্ট হয় চালনী বাৰী এয়া মেইন আপোনাৰ এন্ট্ৰেন্স হয় তেজপুৰ এয়াৰপোৰ্টৰ শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয় আপোনাৰ শিৱ মন্দিৰ হয় আপোনাৰ জিয়া ভৰলী নদী পাইছো স্টেট হয়তো আপোনাৰ এছিয়াৰ প্ৰথম হয় সেকেন্ড নম্বৰ হয় বহুত ডাঙৰ হয় পাইছো এয়া মেইন গেট হয় এয়া গহপুৰৰ ব্ৰহ্মজানত পোৱা যায় এখন থানখন দেৱী মাৰ থান হয় যে কল্যাণী মাৰ থান পালোহি আপোনাৰ এয়া পুৰণা মন্দিৰ হয় এয়া পুৰণা মন্দিৰ হয় আপোনাৰ দেৱী মাৰ মন্দিৰ হয় আৰু এটা মন্দিৰ আছে সেইটো আপোনালোকক দেখাই আছো এইটো সবতছে পুৰণা মন্দিৰ হয় এয়া মেইন ভিতৰৰ মন্দিৰটো হয় ৰাজহাঁহটো চাওকচোন ইমান ধুনীয়া
কৰিলোঁ আমি 2018 চনত আহিছিলোঁ আপোনাৰ এপ্ৰিল মাহত। তেতিয়া অকল এইখিনি জেগাই আছিলে। এতিয়া আমি 2020ত আকৌ আহিছোঁ। এতিয়া দেখিছোঁ এইখিনি নতুনকৈ আকৌ বনাইছে। তো আমি এতিয়া গম পালোঁ যে 2019ৰ পৰা ষ্টাৰ্ট কৰিছে এইবোৰ বনোৱা আৰম্ভ। এতিয়াও মিস্ত্ৰী লাগি আছে, বনাই আছে। এয়া এইখিনি ভিউ আপোনালোকক দেখাব বিচাৰিছোঁ পিছফালেও চাওক। আমি তললৈ এতিয়া নামি যাম, বা আৰু মই সেইখিনি ভালকৈ আপোনালোকক দেখাম। এইখিনি কিমান ধুনীয়া লাগিছে চাওকচোন। এইখিনি হাঁহ আছে, হাঁহখিনি ওচৰত আপোনালোকৰ ওচৰত গৈ আছোঁ দেখাবলৈ কাৰণে। আপোনাৰ 2018ত আমি আহিছিলোঁ এপ্ৰিলত, আৰু এতিয়া 2020ত আহিছোঁ। এতিয়ালৈকে এইটো ইমান একো নাছিলে, একো বনোৱাই নাছিলে। অকল এই আপোনাৰ এই মন্দিৰ ভাগখন দেখিছে নহয়, এয়া ভিতৰত এয়াই আছিলে। আমাৰ বাইদেউ গৈ আছে নামি নামি। তাইতো গ'ল, এতিয়া মইহে। বহুত ভয় লাগিলে কিন্তু দেই। ব'ল অলপ সিফালে যাওঁ। এইটো দেখাচোন, ইমান ধুনীয়া লাগিছে নহয় ৰাজহাঁহটো। থানত এয়া পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে হেমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ 2019 চনৰ 24 তাৰিখে আপোনাৰ কিছু তেওঁ অনুদান দি থৈ গৈছিলে, যাৰ কাৰণে তেওঁ মন্দিৰটো এতিয়া বৰ্তমান আপোনাৰ নতুন মানে নিৰ্মাণৰ কাম কাৰ্য বৰ্তমান চলি আছে এতিয়া। মা কল্যাণী থানত আপোনালোকে ভিজিট কৰিব। চ' আমি ইয়াৰ পৰা যাব ওলাইছোঁ। কিবা এটা খাওঁ, চাহ অলপ খাই লওঁ ইয়াতে গহপুৰত। তাৰপিছত বিশ্বনাথ চাৰিআলি বাইদেউৰ দোকানত সোমাই পেলাই ভাত অলপ খাম। বিৰাট ভোক লাগিছে, কাৰণ এতিয়া 1:30 বাজিব হৈছে। ঘৰ গৈ পাওঁতে বহুত দেৰি হ'ব, মেবি সন্ধিয়াই হৈ যাব। তেতিয়ালৈকে ৰখি পেলাই ভাত মানে বনাওঁ যাওঁ, বহুত লেট হৈ যাব। সেইটো কাৰণে আমি এতিয়া ইয়াতে নাস্তা কৰি লওঁ। বিৰাট ভোক লাগিছে, চ' আপোনালোকে চাই থাকক। বাই বাই। আপোনালোকে দৰ্শন কৰিব ইয়াত আমাৰ, বহুত ভাল হয়। এতিয়া বাইদেউৰ দোকানত আহিছোঁ। বিশ্বনাথ চাৰিআলিৰ এখন মানে বহুত ফেমাছ দোকান হয়, আৰু মানে অসমীয়া মানে এসাঁজ ভাত খাবলৈ কাৰণে চবেই ইয়ালৈ দৌৰ মাৰি আহে। বিৰাট চিম্পল হয় আৰু ভাল হয়। তো ইয়াত বাইদেউ হোটেল ভিজিট কৰিব, বহুত টেষ্টি এখন। বহুত ফেমাছ হয়, বহুত পিয়'ৰ হয়, হাইজেনিক হয়। আহিব আপোনালোকে ভিজিট কৰিব, বহুত ভাল হয়। খালোঁ আমি, বহুত টেষ্টি আছিল। ঢেৰ কিবা কিবি দিছে, কলডিলৰ ভাজি, মানে খৰিচা পৰা ধৰি, বুটৰ চাটনি পৰা ধৰি, ভাত দালি। আমি বেলেগ মাছ মাংস লোৱা নাই, এনেই ডিম অমলেট ল'লোঁ, বাছ ইমানে। ৰ'দ বহুত। ত' ফ্ৰেণ্ডছ, আমি ওলাইছোঁ যাবলৈ ঘৰ গৈ আপোনালোকক আকৌ লগ পাম। ভিজিট কৰিব, বহুত ভাল হয় হোটেলখন। হাইজেনিক হয়, পিয়'ৰ হয়, আপোনাৰ একো প্ৰব্লেম নাপায়, মানে খাব পাৰিব, মানে একদম ঘৰৰ যোনটো মানে আপুনি টেষ্ট ঘৰত পায়, সেইটো ইয়াতো পাব আপোনালোকে। বহুত লেট হৈ গ'ল, চ' ৰাতিও হৈ গৈছে। তো আহিলৈ এতিয়া দিৱালীৰ কাৰণে আমি যিখিনি পাৰোঁ প্ৰিপেৰেশ্যন কৰিছোঁ, মানে বজাৰ মাহতে কৰি লৈছোঁ, সেইকাৰণে লেট হৈ গ'ল। আৰু হোটেলতো খাওঁতেও দেৰি হৈ গৈছে, আৰু এতিয়া যিহে ঠাণ্ডা দিন, তো সেইটো কাৰণে আন্ধাৰটো সোনকালে হৈ যায়। 5টা নবজাৰ আগতে পালোহি, কিন্তু আন্ধাৰেই হৈ গৈছে অলৰেডি। তাৰপিছত আহি চাকি তাকি জ্বলালোঁ, ঘৰৰ ডেক'ৰেশ্যনটো কৰিছোঁৱে যোৱাকালি, আৰু এতিয়া দেখাই পুৰা বহুত ভয় লাগে কিন্তু। এইবাৰ ৰংগলীটো ইমান খাছ নহ'ল। চ' এইটো আমাৰ ঘৰটো। বাইদেৱে আমাৰ তেল ঢালি আছে চাকিত। ভণ্টি মানে বিৰাট ভয় কৰে, ফুলজাৰিটো জ্বলাবৰ কাৰণে 10বাৰ চিন্তাই কৰে। ফুলজাৰিটো ভয় নাই, বমটোতে ভয় লাগে। চিন্তা কৰি কিয়? ফুলজাৰিটো ফুচকা নেকি?
বৰ্তমান দিৱালী স্পেচিয়েল আপোনাৰ চিকেন চুপ একচুৱেলি মটন চুপ হয় হা চিকেন নহয় এয়া বৰ্তমান আমি আকাশ বন্তি জ্বলাবলৈ ধৰিছোঁ এয়া লাষ্ট হয় আৰু আপোনাৰ লোকেল চিকেন এয়া মায়ে বনাইছে এয়া এটা ৰুটি ভাত আৰু লোকেল চিকেন বেয়া দবাম আৰু কোনে পায় আৰু তামাম খাম চ' ফ্ৰেণ্ডছ দেৱালী খতম চ' চবকে আপোনালোকক এগেইন হেপী দেৱালী আৰু আজি ব্লগটো আমি ইমানতে শেষ কৰিছোঁ বহুত ৰাতি হৈ গ'ল 12টা বাজিব হ'ল ন 12টা বাজিব হ'ল চ' আমাৰ ভাগৰো লাগিছে যি নহওক ইমান ঘূৰি অহাৰ পিছত জোচ মানে দেৱালীৰ কাৰণেহে জোচ আছে দেই নহ'লে ইমানেই হয় চ' আজি ব্লগটো আমি ইমানতে শেষ কৰিছোঁ নেক্সট ব্লগ আমি ৰেডি কৰিম আকৌ আপোনালোকৰ ওচৰত এইটো 9 ব্লগ ন আমাৰ হয় হয় সেইটোৱে 9th হয় তো 10 ব্লগটো জল্দি আপোনালোকৰ ওচৰলৈ আনিবলৈ ট্ৰাই কৰিম চ' আজিলৈ ইমানতে আমি Please সমাপ্ত কৰিলোঁ চ' প্লিজ লাইক like এণ্ড আৰু ছাবস্ক্ৰাইব subscribe কৰিব। কৰিবলৈ নাপাহৰিব বাছ, বাই 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 ঠিক আছে